वेलकम बैक टू माय यूट्यूब चैनल। आज मन तो बहुत ভাল লাগি আছে कारण आज आमी बाहिरत उलाई जाम फुरिब बहुते মোক কৈছিলে ओ वेलकम तो कोइ নাই আপোনালোক সকলোকে মোৰ ব্লগত স্বাগতম জনাইছো। আপোনালোক যি সকলে মোক কমেন্ট কৰি থাকে সকলোকে ধন্যবাদ আৰু মোৰ ব্লগ এনেকে চাই থাকিব। মোক দুই এজনে খুদিছিলে যে হায়ানে কি খায় সেই ব্লগটো মই আপোনালোকক দিব লাগে তো সেই ব্লগটো আজি নিদিও আজি এফালে উলাই যাম গতিকে আজি নিদিও মই ইয়াৰ নেক্সট ভিডিঅ'ত পাক্কা হায়ানে কি খায় একদম মৰ্নিংৰ পৰা ৰাতিলৈকে কি তাক খুৱাও সেই ব্লগটো দিম আৰু তাৰ পিছৰ ব্লগ দাদাৰ বাৰ্থডেও সোনকালে আহি আছে খুৱা ব্লগটো দিয়াৰ পিছত দাদাৰ বাৰ্থডে আহিব। আজি যেহেতু আমি বাহিৰত উলাই যাম অকনমান ভাবিছো স্কিন কেয়াৰ কৰো স্কিনৰ অৱস্থা দেখিছে নেকো স্কিন অৱস্থাই নাই দাদাই কৈছে কি কৈছে কৈ দিয়া তুমি স্কিন কেন তুমি উলাই লোৱা মই ইয়াত চাই আছো স্কিন কেয়াৰ বুলি কোৱা স্কিন কেয়াৰ আয়া মই স্কিন কেয়াৰ কৰিলে তুমি পাপা কামনি নকৰিবা দে জান ও মা এটো কি আছিল তো মই ৰেডি হৈ লও বহুত দিনৰ মূৰত কিবা কলা বহুত দিনৰ মূৰত এতিয়া স্কিন কেয়াৰ কৰিব সুবিধা পাইছো কৰো আৰু কেনেকৈ মই স্কিন কেয়াৰ কৰো হেতু আপোনালোকক দেখুৱাই লও আৰু তাৰ পিছত আমি উলাই যাম আজি দে। এইটো হৈছে ডাৰ্মা ভাইব হাইড্ৰা ক্লিনজাৰ এইটো আপুনি ধৰি লওক মেকআপ লৈছে ফেচ ওয়াশ কৰিব ক্লিনজাৰ মানে খুব ভালকৈ ফেচটো ক্লিন কৰি দিয়ে আপুনি ফেচ ওয়াশ কৰাৰ আগতো ইউজ কৰিব পাৰে পিছতো ইউজ কৰিব পাৰে সেনসিটিভ স্কিনতো ইউজ কৰিব পাৰে আৰু স্কিন ড্ৰাইও নহয় ইমান ধুনিয়াকৈ সাফা হয় আৰু ব্ৰেকআউটৰ পৰাও ৰোধ কৰে সকলো স্কিনৰ মানুহে এইটো ক্লিনজাৰ ইউজ কৰিব পাৰে। তো প্ৰথমে মই ইউজ কৰিম এইটো ক্লিনজাৰ এইটো ওটমিলৰ ক্লিনজাৰ হয় আৰু ইয়াক বনাইছে অষ্ট্ৰেলিয়াত আৰু তাৰ পিছত ক্লিনজাৰ দি ক্লিন কৰি উঠাৰ পিছত মই ইউজ কৰিম এইটো হৈছে নিউট্ৰিডাৰ্ম ময়শ্চাৰাইজিং লোশন ভিটামিন ই এইটো ওটমিলেৰে বনোৱা হয় আৰু ইয়াকো অষ্ট্ৰেলিয়াতেই বনাইছে আৰু জানেনে মেকআপ কৰাৰ আগত প্ৰাইমাৰ হিচাপে ইয়াক ইউজ কৰিব পাৰি আৰু বহুতে সোধে যে মেকআপটো কিয় ইমান গ্লো কৰি আছে তো প্ৰাইমাৰৰ হলনি এই ক্ৰীমটো ইউজ কৰিলে খুব ধুনিয়া এটা গ্লো আহে সকলো স্কিন টাইপত সুট কৰিব আৰু এইটো অইল ফ্ৰী হয় ছাল একদম কোমল সফট কৰি তোলে। আৰু এইটো হৈছে ডাৰ্মা ভাইব ময়শ্চাৰাইজিং লোশন এইটো ড্ৰাই স্কিনৰ কাৰণে বহুতে ভাল বহুতে মোক কমেন্ট কৰি খুদি আছিল যে মোৰ স্কিন বহুত ড্ৰাই মই কি ইউজ কৰিম এটা খুব ভাল ড্ৰাই স্কিনৰ কাৰণে আৰু বিশেষকৈ আপুনি থ্ৰেডিং কৰিছে বা ওয়্যাক্সিং কৰিছে বা শেভিং কৰিছে তাৰ পিছত এইটো ইউজ কৰিব পাৰে বা তাৰ আগতো ইউজ কৰিব পাৰে খুব ভাল সেনসিটিভ স্কিনৰ মানুহেও এইটো ইউজ কৰিব পাৰে সকলো ওয়েদাৰতে এইটো সুইটেবল হয় আৰু ড্ৰাই স্কিনৰ বাবে খুবেই ভাল। ইয়াকো বনোৱা হৈছে অষ্ট্ৰেলিয়াত
আপোনালোকক মই এই প্ৰডাক্টখিনিৰ লিংক ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে যদি বিচাৰে আপোনালোকৰ এনেকুৱা কিনিম বুলি ভাবি আছে তেনেহ'লে আপোনালোকে কিনিব পাৰে আমি ৰেডি হৈছো মাক পুতেকে পিংক কালাৰ পিন্ধি আমি ক'ত যাম হায়াত এতিয়া নকম হা এতিয়া নকওঁ আমি মাক পুতেকে পিংক পিন্ধি লৈছো বাপেকে পিন্ধিছে আপোনালোকক দেখুৱাম আৰু লগতে ইয়া মণি বৌ পিংক সালৱাৰ পিংক বেগ সৰি ইয়া মণি বৌ নহয় দেই যিসকলে প্ৰথমবাৰ চাইছে ব্লগটো তেনে আপোনালোকে ভুল নাযাব ইয়াৰ আগৰ ব্লগত মই কৈছো কোন হয় আপোনালোকে ব্লগটো চালে গম পাব ৰ'ব দাদা ক'ত আছে বা দাদাইনো কি পিন্ধিছে দেখুৱাব খুজিছিলোঁ ক'ত বা গ'ল দাদা চাগে তলত নামি গ'ল কাষ্টমাৰ আহিছে হ'বলা মানে বিজনেছ কৰা মানুহৰ চবৰে নহয় দে আমাৰ এওঁৰ মানে বৰ দিগদাৰ ছানডেও নাই আনকি মানে চাকৰি কৰা মানুহে স্যাটাৰডে সানডে পায় বহুতে বিজনেছ কৰা মানুহেও পায় আমাৰ এওঁৰ স্যাটাৰডে সানডে একো নাই আজি মানে বহুত দিনৰ পৰা এওঁক মই কৈ থৈছিলোঁ যিদিনাখন অলপ বতৰ ভাল হয় এনে গৰম বহুত বেছি যিদিনা বতৰ ভাল হয় আমাক কিন্তু ওলাই লৈ যাব লাগিব আজি অলপ বৰষুণ দিছিলে বতৰটো ভাল সেইকাৰণে কৈছে আজি লৈ যাম দিয়া বলা ওলোৱা বুলি কৈছে চাও আৰু এয়া হৈছে মোৰ লুক গমটি মানে ধুনীয়াকৈ ষ্টাইল নকৰোঁ কিয় এইখন হৈছে মেইন বেবী ঢাকা কাপোৰখনতো ল'বই লাগিব মাষ্ট চেণ্ডেল দেখোন এইযোৰে পিন্ধিলা দোকানত পিন্ধা যোৰে কিয় মই কিনি দিয়া চেণ্ডেলযোৰ কি কৰিলা ভাল নাংগে হয় নেকি দাদাক বাৰ্থডে চেণ্ডেল এযোৰ দিব লাগিল মানে তোমাক মায়ে খাবলৈ একো দিয়া নাই আয়ো দেহি তোমাৰ মাক ক'ব লাগিব বেচৰা হায়ানক একো আপুনি খাবলৈ দিয়া নাই হাতখনক কি খাই আছে আয়ো দেহি দেখিছেনে বেবীটোৰ মাকে একো খাব দিয়া নাই মাৰ ইমান দুখ হৈছে ট্ৰেজেডি মিছা কথা তুমি অলপ আগত খাই আহিছা নকবা আৰু গুৱাহাটীৰ ট্ৰাফিক আৰু বতৰ ভাল বুলি ভাবিছিলোঁ এই বৰষুণ পৰি আছে মানে বতৰ ভাল হৈ বেছি ভাল হৈ গ'ল বৰষুণ দি দিলে এতিয়া আমি কেনেকৈ ইপিনে আন্ধাৰো হৈ গ'ল ইচ্ছা আছিল মানে এওঁ কৈছিলে প্ৰথম নেহেৰু পাৰ্ক যাম মই ক'লোঁ নেহেৰু পাৰ্ক বেলেগ এদিন যাম আজি গুৱাহাটী হেৰিটেজ চেণ্টাৰ যাওঁ কিন্তু গুৱাহাটীৰ ট্ৰাফিক জাম আৰু বতৰৰ কাৰণে এতিয়া কি কৰোঁ চাইছোঁ তাকে ভাবিছোঁ এই বৰষুণে যাব পাৰোঁ নে নোৱাৰোঁ ভাল নালাগিব চাগে এনেকৈ পাৰ্কত বৰষুণত দেখা যাওক কি কৰোঁ আমি অলপ প্লেনিং কৰি আছোঁ কি কৰা যায় ভাবি লওঁ तब तक आप ले लीजिए एक छोटा सा ब्रेक আমি 1 ঘণ্টাৰ বেছি হৈ গ'ল আমি জামতে আছো আনকি আধা ৰাস্তাও গৈ পোৱা নাই তালৈকে গৈ পোৱালৈকে আৰু কিমান দেৰি লাগে একো ঠিক নাই আমি ফাইনেলি ডিসাইড কৰিলো যে আমি গুৱাহাটীখনকে এনেকে ৰাউণ্ড মাৰি থাকিম যেহেতু বৰষুণ বতৰ ক'তনো ওলাই যাম ক'বাত ওলাই গ'লে আপোনালোকে গম পাব ভিডিঅ'টো চাই থাকিলে গম পাব যদি ওলাই যোৱা হয় বাকি এওক কৈছো ধুনীয়াকে আমি গাড়ীতে ঘূৰি থাকো কিবা খোৱা বস্তু অৰ্ডাৰ কৰিলেও আমি গাড়ীতে খাম আজি গাড়ীত মানে গাড়ী পাৰ্টি ভালো লাগে এনেকৈ বৰষুণ বতৰত গাড়ীতে বহি হয়নে
কম ডেটিং গৈছিলো নে আমি এনেকুৱা এইবোৰ দেখিলে মৰম বাঢ়ি যায় জানেনে বৰষুণত তিতি তিতি মোৰ কাৰণে খোৱা বস্তু আনিব গৈছে গাড়ীত সেইকাৰণে ছাতি এটা থাকিব লাগে ইয়াতে ম'ম' খালো পিজ্জা এটা অৰ্ডাৰ দিছো এতিয়া কি ভাবিছা কি কৰিম বুলি ভাবিছা একো হ'ব নাই তুমি কি জানা চিনেমা দিছা শ্বুটিঙত জানা কাপোৰ চেঞ্জ কৰি থাকে এনেকা মোৰো হৈছে তাৰমানে বৰষুণত বেছি চেঞ্জ কৰিব লগা তাৰমানে আইৰণ ভাগ্য ভাল তুমি যে আইৰণ দিব কাৰণে থৈছিলা মই মানে ধুবিক দিবৰ কাৰণে আইৰণ কৰাব কেইযোৰমান চাৰ্ট মানে গাড়ীতে থৈছিলো তো সেইটো কাৰণে ভাল হ'ল টি চাৰ্টটো চেঞ্জ কৰি ল'ব পাৰিলে আৰু এতিয়া ভাবিছো এপাক মলতে যাওঁ নেকি তেতিয়া ভাল হ'ব আৰু তুমি কি কৈছা কিয় মলত যাব কৈছা ইমান ষ্টাইল কৰি ফেলে যদি 1 ঘণ্টা ষ্টাইল কৰি ফেলে একো দেখাবই নোৱাৰা কি হ'ব হয় দে সঁচাকে বহুত দুখ লাগিব ইমান ষ্টাইল কৰি যদি মই ক'তো বাহিৰত ওলাবই নোৱাৰো সেইকাৰণে পাৰিলে আমি মলতে এপাক সোমাই যাম পিজ্জা খাব হায়ান পিজ্জা নো পিজ্জা এইটো কি হয় আইহন এইটো পিজ্জা হয় পিজ্জা ডাঙৰ হলে তুমি এইবোৰ জিত কৰিবা মই ঘৰতে বনাই দিম দেই কেনে ক'বা টেষ্টটো সো এক্সপ্ৰেছনতে গম পাইছো ইমানো বেয়া লগা নাই টেষ্টটো মানে সো যদিও কৈছে স'চৰ অলপ ওপৰত আছে মোৰ ফালৰ পৰা ভাল লাগিছে টেষ্টটো গাড়ীৰ ভিতৰতে আমাৰ পাৰ্টি হৈছে আৰু जाना हयान ढूंढे तुझे दीवाना सपनों में रोज आए आज जिंदगी में आना सनम লাষ্ট গৈ আমি এইটোৱে অপশ্যন থাকিল আমাৰ মলত আহিলোঁ আমি বেয়া নালাগিল কিন্তু মলতো আহি হায়ানেও ভাল পালে খালি কি সি গাড়ীতে জামত ইমানে মানে আমি গাড়ীতে টায়াৰ্ড হৈ গ'লোঁ মললৈকে অহালৈকে অলপ দেৰি পিছত তাৰ টোপনিয়ে লাগি গ'ল ক'ৰবালৈ ওলাই গ'লে মোৰ লগতে মোতকৈ বেছি ক'ব গ'লে হায়ানক দেখোন মৰম কৰে আৰু এইটো এগৰাকী মাৰ কাৰণে বহুত ভাল লগা বহুত গৌৰৱৰ কথা যেতিয়া তেওঁৰ সন্তানক বেলেগে এনেকৈ মৰম কৰে খুব ভাল লাগে আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আমাৰো দেৰি হ'ল এতিয়া ঘৰত গৈ পাই হায়ানক ভালকৈ ডিনাৰ কৰাব লাগিব তেনেহ'লে আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আপোনালোকক লগ পাম পুনৰ নেক্সট এটা ভিডিঅ'ত তেতিয়ালৈকে বাই বাই